নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি দশমী পূজা হয়। আজি দেৱী মা বিসৰ্জন দিব। আজি এতিয়া বৰ্তমান সময় হৈছে 7টা বাজিছে। তো সমগ্ৰ পৰিৱেশটো দেখাম। একদম ঠাণ্ডা এটা পৰিৱেশ। ইয়াতে গোসানী বিসৰ্জন দিব। মই য'ত বহি আছোঁ সেইডোখৰ ঠাইতে গোটেই সমগ্ৰ পৰিৱেশটো দেখাম। আৰু পাছবেলা যিটো পৰিৱেশ হ'ব সেই পৰিৱেশটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তেনেকুৱা এটা ভিডিঅ' চাওক, কিমান এটা নিজান পৰিৱেশ, ইমান ধুনীয়া এটা নিজান পৰিৱেশ হৈ আছে। আৰু পাছবেলা যেতিয়া দেৱী মা বিসৰ্জন দিব ইমান এটা পৰিৱেশ হ'ব, হুলস্থুলীয়া পৰিৱেশ এটা হ'ব, সেইটো দেখাব চেষ্টা কৰিম। আৰু কেনেকুৱা পাব ভিডিঅ'টো দেখিছে, একদম চুমচান নিজান পৰিৱেশ। তো ইয়াৰ পিছত মই কোৱাৰ দৰে এই পৰিৱেশটো একদম সম্পূৰ্ণ সলনি হৈ যাব। ভিডিঅ'টো দেখুৱাৰ আগত সেই পৰিৱেশটো দেখুৱাৰ আগত দুখনমান মণ্ডপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো এখনেই গোলাবী নদী সমগ্ৰ পৰিৱেশটো দেখোঁ, চাওক। আগলৈ যিটো পৰিৱেশ আছিলে সম্পূৰ্ণ সলনি হৈ গ'ল। মই স্ক্ৰীণত দেখাই আছোঁ কিমান নিজান চামচান পৰিৱেশ আছিলে আৰু এতিয়া কেনেকুৱা পৰিৱেশ চাওক। গোলাবী নদী হয়। এই মোৰ বাইদেউ ভিনদেউ মৰাণৰ পৰা আহিলে, তেওঁলোকো পূজা চাব আহিলে, তো দেখুৱালোঁ। আৰু এইটো মোৰ ভাগিন হয়, ভাগিনটোক অকণ দেখালোঁ। এই পূজা চাব আহিছে মৰাণৰ পৰা। আৰু ইয়াৰ দুৰ্গা পূজা মানুহৰ ভিৰ চাওক, কেনেকুৱা মানুহেই মানুহ। চাৰিওফালে দলংখন, এই দলংখন যিখনৰ ওপৰত দলংখন মানুহ বহুত তামাম ভিৰ। আগবেলা কেনেকুৱা পৰিৱেশ, এতিয়া কেনেকুৱা পৰিৱেশ।